Hey dosto, মই সঞ্জীৱ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল আই এম সঞ্জীৱ। তো আজি এই ভিডিঅ'টোত এটা বিষয়ত আলোচনা কৰা হ'ব, যিটো বিষয় যোৱা 10 জুনত বহুতে মহত্বপূৰ্ণ ঘটি গৈছে। এজন ছোৱালীৰ ওপৰত এজন বৃদ্ধ মানুহে যিদৰে মিছবিহেভ কৰি তাই প্ৰাইভেট পাৰ্টছত বা প্ৰাইভেট ঠাইবোৰত টাচ কৰিছে। তো ছোৱালীজনে যিবোৰ কথা কৈছে মই সেইটোৱে জনাইছোঁ ইয়াতে। তো ছোৱালীজনীয়ে নিজে ৰেকৰ্ড কৰা ভিডিঅ' বা ছোৱালীজনীয়ে নিজে বনোৱা ভিডিঅ'টো মই আপোনালোকক ছোৱালী হ'ব লাগে তাইৰ দৰে, যিজনী ছোৱালীয়ে সেই ভিডিঅ'টো বনাইছে। তো কিছুমান আজিৰ দিনত আমাৰ অসমখনত এনেকুৱা ছোৱালী থাকিব লাগে, তেতিয়াহে আমাৰ এনেকুৱা মিছবিহেভ বা এনেকুৱা অভদ্ৰামী কামবোৰ আঁতৰি যাব। তো সেই ছোৱালীজনীৰ সাহস দেখি মোৰ ফালৰ পৰা তাইক চেলুট দিছোঁ মই। তো এনেকুৱা ছোৱালী থাকিব লাগে আমাৰ এই অসমখনত। যদি এনেকুৱা ছোৱালী নাইকিয়া হৈ যায় আমাৰ অসমখনৰ পৰা, তেতিয়াহ'লে আৰু এনেকুৱা অভদ্ৰামী কামবোৰ বৃদ্ধি পাব। তো কিছুমান ছোৱালীয়ে নিজৰ আত্মসন্মানৰ বা কিছুমানে লাজৰ বিষয়ত এনেকুৱা ভিডিঅ' নকৰে বা এনেকুৱাকৈ কি কয় এনেকুৱাকৈ ভিডিঅ' ভাইৰেল নকৰে। তো এই ছোৱালীজনীৰ নিজৰ লাজ বা নিজৰ মান মৰ্যাদাৰ কথা চিন্তা কৰি যিজনৰ ভিডিঅ' ৰেকৰ্ডিং কৰিছে বা আগলৈ সকলো নিদিয়ে। তো তাৰ বিষয়ত বহুত মই ধন্যবাদ দিছোঁ ছোৱালীজনীক। আৰু যিসকল মানুহ বাছখনৰ ভিতৰত আছিলে, তো সেইসকল মানুহলৈ মই এনেকুৱা এটা কথা ক'ব বিচাৰোঁ। সেইসকল মানুহক মই এনেকুৱা দৰে ভাবোঁ কি কৰিছিলে সেইসকল মানুহ এনজয় কৰিছিলে নেকি, মস্তি চাই আছিলে। তো এই ছোৱালীজনীৰ ওপৰত এনেকুৱাকৈ নিৰ্যাতন ঘটি গৈছে বা এনেকুৱাকৈ হেৰাছমেণ্ট কৰিছিল মানুহজনে। তো আপোনালোকে চাই আছিলে বাছখনৰ ভিতৰত চিটত আপোনালোকে আৰামছে বা হেণ্ডিমেনৰ ওপৰত কৈছোঁ মই, হেণ্ডিমেনে কি আপোনালোকে চাই আছিলে বা বাছত ড্ৰাইভাৰ আপোনালোকে চাই আছিলে এই ছোৱালীজনীৰ ওপৰত যিদৰে এই ছোৱালীজনীক মিছবিহেভ কৰিছিলে। তো আপোনালোকে কি চাই আছিলে নে কি কৰিছিলে? বা মই সকলোকে কৈছোঁ বাছৰ যাত্ৰী বা এজনী ছোৱালীয়ে বোলে মাত পাতিছিলে, সেই ছোৱালীজনীক মই এবাৰ ধন্যবাদ দিছোঁ। তো বাকীকেইজনে কি চাই আছিলে নেকি তামাচাবোৰ? তো তোমাক বা এই ছোৱালীজনীক মই চেলুট দিছোঁ মোৰ ফালৰ পৰা। তো আহকচোন আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ছোৱালীজনীয়ে যিটো ভিডিঅ' বনাইছে, তো ঠিক আছে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। দাদা দাদা এফালে গাড়ী ৰখাওক। তেওঁ তেতিয়াৰ পৰা মোক মিছবিহেভ কৰি আছে। তেওঁ প্ৰাইভেট পাৰ্ট ষ্টাৰ্ট কৰি আছে তেতিয়াৰ পৰা। আপুনি শুনক, বেছি ফাল্টু কথা নক'ব। আপুনি বয়সীয়াল মানুহ, বুজিছে নে? আপুনি বয়সীয়াল মানুহ হয়, ডেকা ল'ৰাই কৰিলে মিলে। আপুনি বিয়া হৈছে নাই? এক্সকিউজ মি, আপুনি বয়সীয়াল মানুহ, আপুনি বিয়া হৈছে নাই? বিয়া হৈছে টোপনি আহিলে কি প্ৰাইভেট পাৰ্টছত লয় মানুহে? প্ৰাইভেট পাৰ্টছত লয়? লাজ নাপায় আপুনি? বিয়া হৈছে নাই? আপুনি ল'ৰা ছোৱালী আছে নাই? ল'ৰা ছোৱালী আছে নে নাই আপোনাৰ? কি টোপনি আহিলে আপুনি কি প্ৰাইভেট পাৰ্টছত লয়? ছোৱালী আছে নাই আপোনাৰ ঘৰত? দাদা খুৰা শুনক, আপোনাৰ নাম কি? কওক। নাম কি আপোনাৰ নাম কি? হাবিবুৰ ৰহমান। আপোনাৰ লাজ নালাগে? আপোনাৰ ছোৱালী বয়সীয়া মানুহক আপুনি প্ৰাইভেট পাৰ্টছত টাচ কৰিব লাজ নালাগে আপোনাৰ? বিয়া হৈছে নে আপুনি? কি মোৰ শুনক, টোপনি গৈ থাকিলে এইবোৰ ঠাইত লাৰে? মোক কওক, টোপনি গৈ থাকিলে এইবোৰ ঠাইত লাৰে? কওক, এজন বয়সীয়াল মানুহৰ শুভ পায় এইবিলাক কথা? শুভ পায়, লাজ নাপায় আপুনি? টোপনি লাগিলে এইবোৰ কথা কৰে? চিটিবাছখনত জাম হ'ব নাপায়, আগতে বেছি হুলস্থুল লাগে। যদি জাম হয় ছোৱালী মানুহ কোনদিন চিকিউৰ নহয়। আপুনি টোপনি লাগিলে মই অবজাৰ্ভ কৰি আছো হা। তেওঁ ভুলতে হ'ব পাৰে, কিন্তু লাহে লাহে এইখিনি হাত দিছে, ইয়াতে হাত দিছে। আপোনাৰ নাম, আপোনাৰ ঘৰ ক'ত? এক্সকিউজ মি, আপোনাৰ ঘৰ ক'ত? হাতীগাঁও। আপোনাৰ নাম ক'ত? আপোনাৰ নাম হাবিবুৰ ৰহমান। নহয়, আপুনি কিহৰ কাৰণে বচাব চেষ্টা কৰি আছে? সমাজৰ এইবিলাক কলংক মানুহ, বুজিছে? কিহৰ কাৰণে ছোৱালী এজন অপদস্থ হ'ব আপোনালোকে সেইবিলাক মানুহক বচাব খোজে? এই হ'ল সমাজ। চাওক, অলপ আগতে মোৰ প্ৰাইভেট কৰিছে, তাৰপিছত এই মানুহে বচাব কাৰণে চেষ্টা কৰি আছে। এই হ'ল ভদ্ৰ সমাজ। আৰু তেওঁ ওলাই গ'ল, এতিয়া তেওঁ কোনো হেৰি নাই। বন্ধুসকল, মই এই জাষ্ট বাছৰ পৰা নামিছোঁ। মই আহি আছিলোঁ ডাউন টাউন হস্পিটেললৈকে, কাৰণ মোৰ আইতাৰ এক্সিডেণ্ট এটা হৈ গৈছে। তো তাৰ কাৰণে মই ডাউন টাউনলৈকে আহি আছিলোঁ। কিন্তু এজন বুঢ়া মানুহে মোক ৰাস্তাত বাছত আহি থাকোঁতে বহি থাকোঁতে ইমান মিছবিহেভ কৰিছে। তেওঁ প্ৰাইভেট পাৰ্টছত টাচ কৰি আছে খুলেআম। কিন্তু তাৰ পাছত যেতিয়া মই তেওঁক সুধিলোঁ, কোনেও মাত নামাতিলে। এনেকুৱা হ'ল সমাজ।
কোনেও মাত নামাতিলে ছোৱালীৰ হৈ কোনেও মাত নামাতিলে ওলোটা তেওঁক পলাই পঠোৱালে এজন মানুহে এই হ'ল ভদ্ৰ